ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধই সমগ্ৰ বিশ্বকে শংকিত কৰি তুলিছে আৰু এই যুদ্ধৰ সম্পৰ্কত বিভিন্ন ৰাষ্ট্ৰই বিভিন্ন মত পোষণ কৰিছে আৰু এই ভীষণ যুদ্ধৰ সম্পৰ্কত আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতামত কি জানো আহক এই ভিডিঅ'টোৰ জৰিয়তে আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰে যিহেতু ৰাছিয়া আৰু ভাৰতবৰ্ষৰ মাজত অতীজৰে পৰা এক বন্ধুত্বসুলভ সম্পৰ্ক বৰ্তি আহিছে এক কথাত ক'বলৈ গ'লে ৰাছিয়া হ'ল ভাৰতৰ বিপদৰ বন্ধু গতিকে এই দিশৰ পৰা চাবলৈ গ'লে ভাৰতবৰ্ষই সম্পূৰ্ণৰূপে ৰাছিয়াক ছাপোৰ্ট কৰিব বা ছাপোৰ্ট কৰিছে কিন্তু যিহেতু দুইখন দেশৰ সংঘাতে আগন্তুক দিনত বিশ্বযুদ্ধৰ সৃষ্টি কৰিব পাৰে আৰু সেইবাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুদ্ধ সামৰি আলোচনাৰে সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক